এইখিনি এলেকা যেহেতু ধনশিৰি সমষ্টিত সোমাই গ'ল যোৱা 3 দিনমান আগত ইয়াৰ প্ৰাৰ্থী ঘোষণা হৈ গ'ল আৰু এই ধনশিৰি সমষ্টিত প্ৰেছ মচাহাৰী ইতিমধ্যে প্ৰাৰ্থীটো পাইছে আজি তেখেতক আদৰিবৰ কাৰণে গুপুৰবাসী ৰাইজে মাতিছে খুব সুন্দৰকৈ আদৰিছে আমি খুবেই ভাল পাইছোঁ আমাৰ ওদালগুৰি বিলাকত বা আমাৰ কোকৰাঝাৰ অঞ্চলত যায় তেওঁলোকে কৈ থাকে UPPL দলে যে এই নতুন অঞ্চলত বোলে তেওঁলোকে বহুত ভোট পাব ইয়াতে অন্য দলে ভোট নাপায় কিন্তু আজি আমি আহি দেখিলোঁ যে গপুৰবাসী ৰাইজে BPFৰ প্ৰতি বিশ্বাস আছে হাগ্ৰামামুলি ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে আৰু আমাৰ প্ৰেছ মচাহাৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে যাৰ ফলত আজি গপুৰৰ দুটা জেগা কি কয় এইটো আমলাইগুৰি এতিয়া আৰু এইটো কি জাগা এইটো বালিজান ফৰেষ্ট লাউডাঙ্গি ইয়াতে ৰাইজে খুব সুন্দৰকৈ আমাৰ প্ৰাৰ্থীক ইয়াতে আদৰণি জনাইছে তো খুব ভাল আমি পুৰা আত্মবিশ্বাসী এবাৰ খুব সুন্দৰকৈ আমি ধনশিৰি সমষ্টি জিকিব পাৰিম হয় ধনশিৰি সমষ্টিটো ইমান কণ্টেষ্টে নহ'ব আমাৰ যি পুৰণা সমষ্টি আছে পুৰণা সমষ্টিত মোটামুটি 10-15 হাজাৰ ভোটত তেখেতে জয়লাভ হ'ব আৰু এইখিনি এলেকাত আমি যি দেখা পাইছোঁ ইয়াতেও আমাৰ BPFৰ প্ৰাৰ্থী প্ৰেছ মচাহাৰী ডাঙৰীয়া UPPLতকৈ বহুত ওপৰত থাকিব আধাহিলা কোনে কৰিছে অকল ইয়াত কি কৰিছে নকৰিছে মই নাজানো আমাৰ এলেকাবিলাকতো তেখেতসকলে আধাহিলা স্থাপন কৰিছে কিন্তু আধাহিলা স্থাপনবিলাক আধাহিলাই হৈ থাকিলে কোনো কাম তেখেতসকলে আৰম্ভ কৰিব পৰা নাই আৰু শক্তিৰ দ্বাৰা তেওঁলোকে বহুতো অনুষ্ঠান আনিব বুলি কৈছিল মানুহে বহুত আশাবাদী আছিল নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বহুত আশা আছিল ইণ্টেলেকচুৱেল সমাজত বহুত আশাবাদী আছিল যে বোলে BTCত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব BTCত বোলে NIT হ'ব BTCত বোলে ট্ৰাইবেল ইউনিভাৰ্চিটি কেম্পাছ হ'ব আৰু BTCত বোলে অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব এইবিলাক লৈ ৰাইজে বহুত আশা আছিল কিন্তু 5 বছৰ শেষ হওঁ অৱস্থা কোনো এটা অনুষ্ঠানত আমি কাম আৰম্ভ কৰা আমি দেখা পোৱা নাই যদি BPFক নেতৃত্ব প্ৰদান কৰে বিশেষকৈ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইছ্যুসমূহ লৈ ৰাইজৰ মাজত আগবাঢ়িছে আমাৰ ইছ্যু 1 নম্বৰ ইয়াত আচল সমস্যা ভূমিৰ সমস্যা ভূমি লৈ ৰাইজে বহুত হাৰাশাস্তি খাই আছে যোৱাবাৰ আমি ৰাইজক কৈছিলোঁ আমি ভূমিৰ সমস্যা সমাধান কৰিম বুলি আমি কৈছিলোঁ কিন্তু যোৱাবাৰ আমাক বিশ্বাসত নল'লে UPPLক বা BJPক যোৱাবাৰ বিশ্বাসত ল'লে যে তেখেতসকলে ভূমিৰ সমস্যা সমাধান কৰিব কিন্তু 5 বছৰ সময় পাইছে দুয়ো দল মিলি পেলাই ভূমিৰ কোনো সমস্যা সমাধান কৰা নাই তাৰ কাৰণে এইবাৰ আমাৰ মেইন টাৰ্গেটে হ'ব ভূমিৰ সমস্যা সমাধান কৰা আৰু আমি ভূমিক লৈ পেলাই ৰাজনীতি কৰাটো আমি বন্ধ কৰিব বিচাৰিছোঁ এইবাৰ আমি চৰকাৰত অহাৰ পিছত একেবাৰতে যিমানখিনি ইয়াত বসবাস কৰা ৰাইজসকল আছে জাতি জনগোষ্ঠী যিমানে নাথাকক কিয় কোনো ইয়াত কিবা নাথাকে সকলোকে আমি মাটিৰ অধিকাৰ দিয়া ব্যৱস্থা আমি BPF দলে কৰিম কাৰণে গোবিন্দ বসুমতাৰী ৰিহন দৈমাৰী বিমোচন হৈছে বুলি মন্তব্য কৰিছে আপুনি কি কয় এইটো বস্তু তেখেত ভয় খোৱাৰ কাৰণে কৈছে তেখেতে ভয় খোৱাৰ কাৰণে এই কথা কৈছে নহ'লে নক'লেহেঁতেন তো আমাৰ BPF দল এইবাৰ আমি চৰকাৰ গঠন কৰিম তাৰ কাৰণে আমি পুৰা চিৰিয়াছলি ইলেকশ্যন খেলিছোঁ আমি BTCক বচাব লাগিব নহ'লে BTC হৈ নাথাকে তাৰ কাৰণে আমি চবেই এইবাৰ লাগিছোঁ আৰু আমি চৰকাৰ কৰিমেই এইবাৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ BPFৰ হাগ্ৰামাচাৰী হওক বা UPPLৰ প্ৰমুখৰে হওক তেওঁলোকৰ বিৰুদ্ধে প্ৰাৰ্থী নকৰ বুলি কৈছে এই ক্ষেত্ৰত কি মন্তব্য এটা তেওঁলোকৰ নীতি কিন্তু আমাৰ লক্ষ্য হ'ল আমি অকলে খেলিম অকলে চৰকাৰ কৰিম